পাইছিলো হে দহ টকা কি দিছে 10 টকা নহয় নহয় 10 টকা নহয় 10 টকা নহয় 10 টকা না তেল ভরবা লাগবো না গালি 10 টকা নহয় তেলটো ভৰাব 10 টকা কি দিছে ইমান দামী 60,000 টকা গাড়ীখন লৈ আপুনি চলাই আছে আৰু 10 টকা এটা কি দিয়ে আৰু 10 টকাটো কথা হ'ল নেকি 10 টকা নহয় নাই নাই 10 টকাত নহ'ব 10 টকাত নহ'ব 10 টকা নহ'ব ইমান আৰু দিন বেয়া পৰা নাই দিয়ক পইচা লৈয়ে আছে হাতত আৰু এখন লাগিব না নাই 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 10 টকাত আৰু কি দিয়ে 10 টকাত কি পায় আজিকালি 10 টকা কিবা পাই জানো আজিকালি নাই নাই 10 টকা একদম বেয়া দেখি একদম বেয়া দেখি দাদা 10 টকা নিদিব আৰু পয়সা নাই আর ঠিক আছে দিদি চাব আহিব আহিব কাৰণ লগত ৰাখিব কেতিয়াবা আহিবি আৰু টাকা এটা লিখছো আৰু পয়সাটো এতিয়া নাই কেম্বা দেখি দিব পইচাটো নহ'লে না মই মানে কি এনে ওলাই পিছত মানে আৰু আপোনাক আৰু কোনদিনা বা লগ পাম আপুনি গাড়ীখন লৈছি পইচা লগত নলগাই আহিছি না আগতে দেখা নাই দেখো হাজাৰ কৰি থাকে দেখো আজি প্ৰথম দেখিছো এতিয়া নাই পয়সা একদম নাই ইমান আমি গাড়ীখন লৈছি আৰু পইচা নাথা বুলি ক'লে অলপ কেম্বা দেখি দিব পইচাটোতো থাকিব লাগিব না গাড়ীখন যদি ৰাস্তাত যদি কিবা কাৰণে বহি আছে আপুনি এতিয়া কি কৰিব সেইটো বেলেগ কথা সেইকাৰণে মেচিনাৰী বস্তু তাৰ অলপমান ৰিক্স লৈ পেলাই গাড়ীখন আনছি পইচা নিশ্চয় আছে আৰু পইচাটো নাই একদম থাকিলে দিলো হয় পইচাটো যে নাই এতিয়া নাই আপুনি এইটো মিছা কথা কৈছে হ'ব না পইচা দিম দিয়ক এই নাই 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 চাবি কিয় লৈছে আপুনি লৈছি মানে আপুনি গাড়ী যাবা কিয় লৈছি গাড়ী মই পইচা দিওঁ না মোৰ কথা কিয় লৈছা তই চাবি মই চাবি কিয় লৈছে বিহুৰ নামৰ হেৰি নাই ন কিয় দৰ্জা বস্তি কিয় দৰ্জা বস্তি কি ডাঙৰ কথা কৈছে আপুনি ডাঙৰ কথা কৈছে আপুনি ডাঙৰ কথা কৈছে গাড়ী চাবি কাৰা ক'ত ভিৰৰ ক'ত কৈছে আপুনি গাড়ী চাবি কাৰা নাই কিয় আপুনি গাড়ী চাবি কিয় লৈছে গাড়ী চাবি কিয় লৈছে তই গাড়ী লৈছা গাড়ী চাবি কিয় লৈছে গাড়ী চাবি কিয় লৈছে গাড়ী চাবি কিয় লৈছে গাড়ী চাবি কিয় লৈছে যা পইচা নেদাম মই কি কৰা কৰিছে নেদাম মই পইচা গাড়ী চাবি লৈ যা গাড়ী চাবি খাব নেকি চাবি কিয় লৈছা খাবি নেকি জানে টাকা বানে দিবা লাগিব দিবা লাগিব নেদলি কি কৈছে কথা আহিব গুচি যাম নেদা ধৰা বাবা ধৰা ধৰা বুলি কথা ধৰা চাবি ৰাখি চাবি লৈছা চাবি গাড়ী চাবি কিয় লৈছা বিহুৰ নামৰ কি অবদমি নেকি অবদমি কৰা নাই 20 টাকা দিলে ইমান আমি গাড়ী খালে 20 টাকা দিবা নোৱাৰা নেকি নেদাম পইচা পইচা দিবা লাগিব তো দিবা লাগিব ইমান দমত কিয় কৈছা কি দমত কিয় কথা কৈছা বিহুৰ নামৰ অবদমি নাই গাড়ী চাবি কাৰালে মই দমত কিয় কৈছা আমি চাইবা তো অভয় কৰিছো কোনো চাইবা গাড়ী যাবা নাই পইচা আমি তুলছো পইচা দিলে বিহু কিনকে পাতিম বিহু কিনকে পাতিম বিহু পাতিবা লাগিব বিহু তো আমাৰ বাপই আহন বিহু কোনি বেতবা দিছে আমাৰ বাপই আহন আমাৰ 20 টাকা এটা দিলে মৰি যাবি নেকি গুন্ডামি কৰি বিহু বেচছ গুন্ডামি কৰা কথা নাই গুন্ডামি হৈছে কত মানুহ মাহি দি আছে তোৰ ইমান কি হয় দিবা লাগিব নেদলি কিনকে মই লগত গুন্ডামি কৰিছা গুন্ডামি কৰা নাই দিবা লাগিব নাই নাই তো জজা বস্তি চাবি দিয়া নেদু মানি ললো হয় কথা মতে কিন্তু দম দিছা আপুনি এই কথা উঠাই নেদাম বুলি কৈছো না নেদাম নেদাম চাবি দিয়া চাবি দে গাড়ী যাবা নাদাম কি কোনি গাড়ী যাবা না মই চাবা মই যাই আছো সম্ভৱে নহয় সম্ভৱে নহয় এই ইয়াক ধৰে বেছি কৈ আছে পুলিচক ফোন কৰি কিয় পুলিচক ফোন কৰিব লাগে যদি ইমান সাহস আছে তেতিয়াহ'লে নিজৰ আৰে অকলে অকলে কম না আজি সাহস আছে কিয় পুলিচক ফোন কৰিব লাগে পুলিচক দম দেখাটো সকলোৱে কাম কৰে নিজে কৰিব লাগে না গুন্ডামি কৰি আছা আপোনাৰ কিমান নাম আছে দেখক কি গুন্ডামি কৰি আছা তোমালোকে আপোনাৰ কিমান নাম আছে দেখা মই পুলিচক ফোন কৰি আছো মই এই মাত্ৰ পুলিচক ফোন কৰিছো বিহুৰ নামত অভদ্ৰামি নাই লাগে নেকি মই ফোন কৰি হ'ব 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 পুলিচক ফোন কৰিব নালাগে পুলিচক ফোন কৰিব নালাগে বিহুৰ নামত বিহুৰ নামত অভদ্ৰামি নকৰিবা ৰাস্তাত এনেকুৱা জবৰদস্তি নহয় বিহুটো সকলোৰে অসমীয়া জাতিৰ এটা পৰম্পৰা হয় গতিকে জবৰদস্তি নহয় মনে ইচ্ছা থাকিলে মই বিহু অসমৰ জাতীয় উৎসৱ ইয়াৰ কেতিয়াও অপব্যৱহাৰ নকৰিব এই ভিডিঅ'টোত দ্বাৰা আমি এইটোৱে মেছেজ পঠাব বিচাৰিছোঁ যে বিহু চান্দাৰ নামত কেতিয়াও গুণ্ডামি নকৰিব কাৰণ বিহু চান্দা আপোনাৰ প্ৰাপ্য